হেল্ল' গাইজ, আজি আহিছোঁ আমাৰ পাৰ্থ দাদাৰ বিয়া খাবা। মানে গম পাইছে না, সম্প্ৰীতিৰ দাদাৰ তাই বিয়াক মাতবা যতে ভিডিঅ' বনছিলোঁ আৰু আজি ফাইনেলি বিয়া। তো বৰষুণৰ কাৰণে আহিবতে বহুত দেৰি হ'ল, 2টা মানে বাজি গেল নেকি আহিবতে পতে। তাৰপিছত আমি আহিলোঁ, জুমি মই আৰু জুমিথেৰ খুৰী। মানে আমাৰ মাও অহা বহুত ইচ্ছা আছিল, কিন্তু কি কৰিব, ইমান বৰষুণ মাক আনবা নৰলোঁ। আৰু মাক নিলি বহুত আলেনি বিলেনি হলাক হয়। আৰু বাকীটো সম্প্ৰীতি পূৰা মেকআপ চেকআপ কৰি একদম থৌগা হৈছে দিয়ক গাইজ। দাইদাকৰ বিয়া নহ'ব না। আৰু এবাৰ এইটো ভণ্টি আৰু খুৰী মোৰ বোলে ভিডিঅ' চাই, তো লগ পাই কিনে বহুত বেছি ভাল লাগিল। তো আৰু আগতেও এনেকৈ ভিডিঅ' চাই থাকবা ধুনীয়াকৈ। আৰু বাকী মোৰ লগকেইটা আহি পেলাই এহঁতে চবেই চুৰিদাৰ পিন্ধি আহিছোঁ, মানে আমাৰ মেখেলা চাদৰ পিন্ধা কথা আছিল, কিন্তু কি কৰিব বৰষুণৰ কাৰণে। আৰু আমি আগতে চাহ তাহ খালোঁ, তান্ডে আহি কিনে চাহ খাই আছে। এবাগে ৰূপাঞ্জলি, ভাস্বতী, তাৰপিছত এবাগে নামটো পাৰিলোঁ। তাৰপিছত আমাৰ এবাৰ ইনষ্টাগ্ৰামৰ মডেল নিকু বৈশ্য। তাৰপিছত আমি ধুনীয়াকৈ আহিলোঁ, বাটত আহি কিনে ফটো উঠবা লৈছোঁ। এবাগে গোটেই মাখা আছে। তাৰপিছত এবাগে আমি তাৰপিছত ফটো উঠি কিনে ভাত খাবৰ কাৰণে আহি গ'লোঁ গোটেই মাখাই। আৰু জুমি খুৰী বেলেগ চাইডে বহি গেল গাইজ, আৰু আমি কেইটাই বহি গ'লোঁ। আৰু আমাৰ ৰূপাঞ্জলি ডেক চাফা কৰিছে, দেখছা না সম্প্ৰীতি তুহাৰ বিয়াত এই ডেক চাফা কৰি ভাত খাইছে, মনত ৰাখবি দেই কিন্তু কথাটো। তাৰপিছত আমি ভাত চাত খাই আহি কিনে আহিলোঁ। এবাগে দৰা বা কক গেছিল, বাটাখান আমাৰ হাতত পৰছি, এনকে গুৱামুৰি খাইছোঁ গাইজ। কি কৰিব আৰু। তাৰপিছত মানে ইমান বৰষুণ দিছে, ভাত চাত খাই আহিছোঁ, মস্ত ডাঙৰ বৰষুণ দিছে, একদম ঢেৰকেনিয়ে বৰষুণে। কি কৰিম, গোটেই মাখাই বহি আছোঁ, দেখছি না, আড্ডা দি কিনে বহি আছোঁ। কি কৰিব, যাবাও নোৱাৰোঁ ঘৰত, আৰু স্কুটি লৈ আহিছোঁ, ৰেইনকোটো আনা নাই, কি কৰিম, বহি আছোঁ গোটেই মাখাই। তাৰপিছত এবাগে লেকচাৰ মাৰাটো শেষে নহয় দিয়কচোন যিমান থাকলেও। আৰু আমাৰ দৰাৰ বইনাক। তাৰপিছত আমাৰ এইটো লুইত একাডেমীৰ ছাৰ আছিল, ফিল'চফিৰ ছাৰ আছিল। তাৰপিছত ছাৰক লগ পাওঁ, বহুত বেছি ভাল লাগিল। মানে লুইত একাডেমী বাদ দিয়াৰ পৰা লগে পোৱা নাছিলোঁ, আজি লগ পালোঁ বিয়াত। আৰু দেখছি না ভেকো ভাওনা একেইটাৰ, মানে চকুৰে পাক চাব না মুখৰে পাক চাব, কি ক'ম আৰু। তাৰপিছত আমাৰ অনামিকা দেখছি না, আমাৰ তাই বৰ ভাল আবি কিন্তু। তাৰপিছত আমি ভাটিবেলা 4:30 বজাত ঘৰত আহিব হ'লোঁ, একদম বহুত ভিজিছোঁ গাইজ। বিয়া খাবা যায়, বৰষুণত ভিজি আহিলোঁ, সেই বৰষুণ। ঠান্ডা লাগবো আগে খুল কপি উঠাও